हेलो फ्रेंड्स मैं नतुन एटा भिडिओ आपनालोक सकलोके स्वागतम जनालो। कि खबर आपनालोकर निश्चय भाल मोरो भाले। आज दुपरिया मैं कि बनालो बदकचोन चाओ। एया मैं कोमोरा आलू काटि थैसो। कोमोरा आलू किहर लगत बनाम निश्चय गम पाइसे चागे आपनालोके। एया होइसे दाइल अलरेडी हो गइसे मोर। तारपिছত एया मैं बटिया माछ फ्राई करिसो। एखिनिओ मोर आधा आधि होइसेगे। এতিয়া মই কি বনাম হাঁহৰ মাংসখিনি বনাবলৈ এয়া মই কেৰাহীত পিঁয়াজ জলকীয়া ধুনীয়াকৈ ভাজি লৈছোঁ। এইখিনি গল্ডেন ব্ৰাউন হ'লে মই ইয়াত মাংসখিনি দি দিম। মই ধুনীয়াকৈ পিঁয়াজ মছলা তেল এতিয়া এয়া মই ভজা হৈ গ'ল। ইয়াত মই কোমোৰাখিনি দি দিছোঁ। আজি দুপৰীয়া এনেকৈয়ে বনালোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে জনাব। যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব। আৰু মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া এতিয়া মই মাংসখিনিত পানী দিলোঁ। এয়া মাংস মোৰ অলৰেডি হৈ গ'ল। আজি দুপৰীয়া সাজ এনেকৈয়ে বনালোঁ। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ আহিছোঁ। বাই বাই। পানী পৰিব